পাতিছো যে ডেকা ল'ৰা ছোৱালীবিলাকে উদ্যোগ স্থাপন কৰাৰ বাবে চৰকাৰৰ পৰা 2 লাখ টকালৈকে সাহায্য পাব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান অহা এসপ্তাহৰ ভিতৰত ইণ্টাৰভিউ আৰম্ভ হ'ব। মই ধেমাজিৰ ডিচিক কৈছো যে 45 দিনৰ ভিতৰত মোক ইণ্টাৰভিউ পাতি শেষ কৰি দিয়ক যাতে মই ল'ৰা ছোৱালীৰ একাউণ্টত টকা পঠাই দিব পাৰোঁ। মই বোলো বাবা তহঁতক দৌৰিব কিয় লাগে? বোলে ছাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয় জুলত। আপোনালোকে চিন্তা কৰক, আগতে লৰাই কয় ছাৰ চাকৰিটো দি দিয়ক না, মই বিজেপি কৰি আছো, মই কংগ্ৰেছ কৰি আছো। এতিয়া ল'ৰা ছোৱালীয়ে জানে যে চাকৰি পাবৰ কাৰণে মই দৌৰিব লাগিব আৰু কোনো দালালক মই 1 টকা নিদিয়াকৈ চৰকাৰী চাকৰি মই পাব পাৰোঁ। মানুহৰ মনত বিশ্বাসৰ এটা নতুন পৰিৱেশ সৃষ্টি হ'ল। আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে চৰকাৰ আহিলে মাইক্ৰ' ফাইনেন্সৰ লোন লোৱা আই মাতৃসকলক আমি লোনৰ পৰা ৰেহাই দিম। 12.5 লাখ মহিলাক আমি লোনৰ পৰা ৰেহাই দিলো। অহাবাৰ বাকী থকা কামখিনিও আমি শেষ কৰিম। আজি ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ চৰকাৰ আহিলে প্ৰত্যেক বছৰে নতুন নতুন ৰাইজক আমি অৰুণোদয়ৰ সৈতে জড়িত কৰিম। 19 লাখ অৰুণোদয়ক আজি আমি 27 লাখলৈকে লৈ আহিলো। এইবাৰ বাজেটত আমি ঘোষণা কৰিছো আৰু 3 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। শ্ৰদ্ধাৰ ৰাইজ, নিৰ্বাচনৰ সময়ত আহোঁতে ৰাইজে কৈছিলে মোৰ ৰেচন কাৰ্ড নাই, বিনামূলীয়াৰে চাউল আমি নাপাওঁ। আজি আমি এই 1.5 বছৰৰ ভিতৰতে 42 লাখ লোকক আমি নতুন ৰেচন কাৰ্ড দিবৰ বাবে সক্ষম হলো। ৰাইজক ৰেচন কাৰ্ডৰ লগত 5 লাখ টকাৰ যাতে বিনামূলীয়া চিকিৎসা সুবিধা পাব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰ আমি কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলো। এতিয়া ৰেচন কাৰ্ডখন দেখুৱালে হস্পিটালত 5 লাখ টকালৈকে বিনামূলীয়া আমি সাহায্য পাব পাৰোঁ। আমি আৰু আগবাঢ়ি গলো। নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে আমি চাইকেল দিয়াৰ ব্যৱস্থা কৰিলো।